নমস্কাৰ যিবিলাকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অধীনত চৰকাৰী চাকৰি অৰ্থাৎ শিক্ষকতাৰ কাম কৰিব বুলি ভাবি আছে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব মই এতিয়া দেখুৱাম বুলি ভাবিছোঁ এইটো চাওক আপোনালোকে যেনেকৈ মই আপোনালোকক দেখুৱাইছোঁ তেনেকৈ যাব তাৰপিছত গৈ এইটো চাওক প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যদিহে ৰেজিষ্ট্ৰেশ্যন কৰা হোৱা নাই ঠিক আছে মানে একাউণ্ট ক্ৰিয়েট কৰিব লাগে ৰেজিষ্ট্ৰেশ্যন মানে সেইটোৱেই গতিকে এইটো চাওক এপ্লাই দেখিছে নহয় ওপৰত সেই এপ্লাই যিটো শব্দ এই এপ্লাই শব্দত আমি যদি ক্লিক কৰোঁ দুটা অপশ্যন ইয়াত আহিব ঠিক আছে এটাটো হ'ল ৰেজিষ্ট্ৰেশ্যনৰ বাবে মানে হেৰি কৰিবৰ বাবে একাউণ্ট ক্ৰিয়েট কৰিবৰ বাবে আৰু আন এটাটো হ'ল অলৰেডি যদি আছে তেতিয়া গতিকে যিহেতু একাউণ্ট আমি ক্ৰিয়েট কৰিম গতিকে ওপৰত আমি ক্লিক কৰিলোঁ ওপৰত তাৰপিছত এইটো চাওক এনেকৈ আমি একাউণ্ট ক্ৰিয়েট কৰিম ইয়াত নাম লিখিম ঠিক আছে নাম লিখিম তাৰপিছত অকল নাম নহয় দেই মানে নাম লিখাৰ পিছত আকৌ ৰিটাইপ কৰিব লাগিব মানে দুবাৰ মানে যিমানবাৰ আপুনি হেৰি কৰি যাব গোটেইটো দুবাৰ কৰি যাব লাগিব ডেট অফ বাৰ্থ দিব লাগিব ঠিক তেনেকৈ ডেট অফ বাৰ্থ আকৌ মানে দুবাৰ দিব লাগিব তেনেকুৱা মানে মেনশ্যন কৰিব লাগে দুবাৰ এণ্ট্ৰি কৰিব লাগে এইটো চাওক ৰিটাইপ কৰি আছোঁ মই এইটো চাওক তাৰপিছত এইটো জেণ্ডাৰটো ঠিক তেনেকৈয়ে জেণ্ডাৰটো ফিমেল তাৰপিছত তলত আছে ফিমেল মানে ৰাইট ছাইডৰ তাৰপিছত আকৌ ফাদাৰ্ছ নেম এইটো হেৰি কৰিব লাগিব টাইপ কৰিব লাগিব টাইপ কৰি আকৌ ৰিটাইপ কৰিব লাগিব মানে এইটো কনফাৰ্ম কৰিব লাগে দুবাৰ কৰিব লাগিব মানে যিটো আমি এতিয়া কৰি আছোঁ গোটেইটো হেৰি দেই মানে একাউণ্ট ক্ৰিয়েট কৰি আছে যদি আপোনাৰ একাউণ্ট নাই কেনেকৈ ক্ৰিয়েট কৰিব সেইটো মই দেখুৱাই আছোঁ এতিয়া তাৰপাছত মাদাৰ্ছ নেম এইটো চাওক মাদাৰ্ছ নেম তেনেকৈ আমি হেৰি কৰিম ৰিটাইপ কৰিম টাইপ কৰিম আৰু ৰিটাইপ কৰিম মানে কনফাৰ্মেশ্যন আৰু ৰিটাইপটো এক প্ৰকাৰৰ কনফাৰ্মেশ্যন বুলি ক'ব পাৰি তাৰপিছত এইটো চাওক লাষ্ট ষ্টেজ এইটো ইমেইল আমি ইয়াত লগাব লাগিব তাৰপিছত OTP যাব ইমেইলত OTP যাব তাৰপিছত মোবাইল নম্বৰটো OTP যাব ঠিক আছে তাৰপিছত আধাৰতো OTP যাব একেবাৰতে আপোনালোকে সেইটো জেনেৰেট কৰিব লাগিব ঠিক আছে একেটা সময়তে জেনেৰেট কৰিব লাগিব আৰু একেটা সময়তে আপোনালোকে যিটো ইয়াত মই এতিয়া আধাৰ দি আছোঁ এইটো মোবাইল নম্বৰ তলত পায় সেইটো আপোনালোকে জানিব যদিহে কৰি আছে গতিকে ইয়াত আধাৰ নম্বৰ মই এণ্ট্ৰি কৰি আছোঁ বা কৰিম সেইটো চাওক কৰি আছোঁ তাৰপাছত জেনেৰেট কৰিম মানে তিনিটাটো একেলগে মানে জেনেৰেট কৰিব লাগিব দেই মোবাইল নম্বৰ ইমেইল আৰু আধাৰ তিনিটাত একেবাৰতে তাৰপাছত যিটো OTP যাব আপোনাৰ মোবাইলত ইমেইলত তাৰপাছত আধাৰৰ হেৰি ভেৰিফাই কৰিবলৈ গতিকে এইটো ভেৰিফাই দেখিছে নহয় ইয়াত আমি ক্লিক কৰিব লাগিব OTP দিয়াৰ পিছত মানে OTPটো এইটো OTP যিটো অপশ্যন আহি আছে নহয় এইটো সময় চাওক 1 মিনিট দিয়ে মানে সময় এই 1 মিনিটৰ সময়তে গোটেইটো কৰিব লাগিব মানে এবাৰতে কৰিব লাগিব এইটো OTPটো গোটেই যিটো হেৰি আছে তাত এণ্ট্ৰি কৰি এবাৰতে এইটো ভেৰিফাই দেখিছে নহয় ভেৰিফাইড আমি হেৰি কৰিব লাগিব ক্লিক কৰিব লাগে ক্লিক কৰাৰ লগে লগে সেইটো একেবাৰতে গোটেইটো ভেৰিফাই হৈ যাব এইটো মই দেখুৱাইছোঁ আপোনালোকক এতিয়া OTP হেৰি কৰি আছোঁ এণ্ট্ৰি কৰি আছোঁ এইটো চাওক এতিয়া ইমেইলৰ মোবাইলতো লগাই দিলোঁ এতিয়া ইমেইলৰ OTPটো লগাই দিওঁ ঠিক আছে অলপমান ৰখি দিব ইমেইলত অলপমান দেৰি হ'ব পাৰে দেই কিন্তু একদম মানে দেৰি হ'ব পাৰে কেতিয়াবা দেৰি হয় মানে সময়টো গুচি যায় কিন্তু যদিহে নহয় সময় গুচি যোৱাৰ পিছত আপোনালোকে বাৰ কৰিব এইটো চাওক এইটো ভেৰিফাইড মই টিপি দিলোঁ চাওক গোটেইটো হ'ল মানে এতিয়া মানে কামটো হৈ গ'ল আৰু মানে যি একাউণ্ট ক্ৰিয়েট কৰিবলগীয়া আছিলে গোটেইটো একাউণ্ট এতিয়া ক্ৰিয়েট কৰা হ'ল তাৰপাছত তলত যাওঁ সেইটো চাওক এইটো আই হিয়াৰ বাই অথৰাইজ ৰেলৱে এইটো আমি ক্লিক কৰি পিনি টিক কৰি পিনি তাৰপাছত পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব ইয়াত আপুনি পাছৱৰ্ড দিব লাগিব আৰু যিটো পাছৱৰ্ড এইটো আপোনাৰ মোবাইলত কিন্তু গুচি যাব মোবাইল নম্বৰত মানে গুচি যাব SMS-ত গতিকে এইটো মনত ৰাখিব তাৰপাছত এইটো চাওক আপোনাৰ ৰবট ইয়াত আমি ক্লিক কৰিম তাৰপাছত প্ৰিভিউ এণ্ড ক্ৰিয়েট ইয়াত ক্লিক কৰিলে ক্লিক কৰাৰ লগে লগে এইটো চাওক গোটেই হেৰিটো আহি গ'ল ইয়াত যদি আপোনাৰ যদি কিবা এটা মিষ্টেক হৈছে তেতিয়াহ'লে আপুনি ইয়াতে মানে হেৰি কৰিব পাৰিব এডিট কৰিব পাৰিব ছাবমিট নকৰাকৈ ছাবমিট মানে কৰিব নালাগে বেক কৰি পিনে আপুনি হেৰি কৰিব পাৰিব মানে নতুনকৈ হেৰি কৰিব পাৰিব একাউণ্ট ক্ৰিয়েট কৰিব পাৰিব কিন্তু যিহেতু এতিয়া যিটো মই বনাই আছোঁ সেইটো গোটেই ঠিকেই আছে সেইবাবে মই এতিয়া সেইটো ডাইৰেক্ট তলত যিটো আমি দেখিবলৈ পাম অলপমান ৰখি দিব মই দেখুৱাইছোঁ আপোনালোকক তাত আপোনালোকে ক্লিক কৰিলে হেৰি কৰিব পাৰিব মানে এইটো চাওক আই হেভ ৰিচেক্ট ইয়াত ক্লিক কৰিম তাৰপাছত এডিটত ক্লিক নকৰোঁ যিহেতু এইটো গোটেইটো ঠিকে আছে নহয় জানো সেইবাবে আমি ক্ৰিয়েট এন একাউণ্ট যিটো বাক্য তাত আমি ক্লিক কৰিম এতিয়া ক্লিক কৰাৰ লগে লগে এইটো চাওক আপোনালোকক দেখুৱাইছে এতিয়া যদিহে প্ৰচিড কৰি দিয়ে আপোনালোকে হেৰি এইটো নতুনকৈ বনাব নোৱাৰিব মানে এডিট কৰিব নোৱাৰিব এইটো চাওক এতিয়া গ'ল এতিয়াহে আমি লগ ইন কৰিম ইয়াত লগ ইন কৰি পিনি আপোনালোকে এপ্লাইটো কৰিব পাৰিব মানে যিটো শিক্ষকতাৰ বাবে আপোনালোকে এপ্লাই কৰিব বিচাৰিছে আবেদন কৰিব বিচাৰে সেইটো আপোনালোকে আবেদন কৰিব পাৰিব মানে কথাটো এইটো গতিকে এইটো চাওক আপোনাৰ ৰবট ক্লিক কৰিলে লগ ইনত এটা ক্লিক কৰিলোঁ এইটো চাওক এতিয়াহে আমি লগ ইন কৰিলোঁ এতিয়া আমি অনলাইন এপ্লিকেশ্যনত যাম যোৱাৰ লগে লগে এইটো চাওক আহি গ'ল আপোনালোকে জন চিলেক্ট কৰিব ইয়াত আপোনালোকৰ কোনটো জন আহমেদাবাদ জন কৰে নে চেন্নাই নে এইফালে কি কয়
গুৱাহাটী গোৰখপুৰ যিকোনো এটা আমি যিহেতু অসমৰ নহয় জানো গতিকে গুৱাহাটী চিলেক্ট কৰিম তাৰপিছত নেক্সট কৰিম নেক্সট কৰাৰ পিছত আপোনালোকে ভিতৰলৈ যাব মানে যিটো এপ্লিকেশ্যন ফৰ্ম এই এপ্লিকেশ্যন আপোনালোকে এতিয়া দেখিবলৈ পাব মই আপোনালোকে দেখুৱাইছোঁ মানে কি ধৰণে হেৰি কৰিব লাগে ইয়াত চব গোটেইটো হেৰি ওলাই গৈছে ন মুম্বাই মালদা মুজাফৰপুৰ ৰাঁচী শিলিগুৰি তিৰুৱনন্তপুৰম গোটেইটো আছে মানে ইয়াত যিমান জন আছে আমাৰ অল ইণ্ডিয়াত গোটেইটো ওলাইছে এতিয়া নেক্সটত ক্লিক কৰিলোঁ কৰি দিম এতিয়া নেক্সটত ক্লিক কৰাৰ পিছত সেই হেৰিটো যিটো আপোনালোকৰ যিটো এপ্লিকেশ্যন ফৰ্মটো আহিব আৰু এটা কথা জনাই দিওঁ এইটো যিটো চাকৰি সেই চাকৰিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত হয় আৰু ইয়াত 3টা ষ্টেপত মানে আপোনালোকে ষ্টেপটো পাৰ কৰিব লাগিব দৰমহা কিন্তু যথেষ্ট